हेलो फ्रेंड की खबर वेलकम टू माय चैनल। आज मैं आको एटा आपनलोকৰ ওচৰলৈ ভিডিও লৈছো যেটো ভিডিওৰ থ্ৰু দি आपनलोকক সকলোকে মোৰ ফালৰ পৰা বহুত মানে ধন্যবাদ দিবলৈ ভিডিওটো আগবঢ়াইছো কাৰণ আজি মই ফাইনালি বহুত হেপি কাৰণ বহুত কষ্টৰ ফলত আজি গুগল মানে ইউটিউবৰ পৰা এটা বস্তু আহিছে সো তাৰে যেটো হেপিনেস आपनলোকৰ মাজত শেয়াৰ কৰিম বুলি ভাবিছো। লগতে মোৰ এটা বহুত ডাঙৰ এটা সাৰ্জাৰী হ'বলৈ গৈ আছে সো তাৰ বিষয়ে आपनলোকক হইতে এটা ডিসকাস কৰিম। সব ভিডিওটো অকন স্কিপ নকৰাকৈ ফাৰ্স্টৰ পৰা লাষ্টলৈ চাব আৰু জনে মোৰ চেনেলত নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি যেটো বহুত হেপিনেস বিষয় হেতু হৈছে আপোনালোকে নিশ্চয় জানেই যোন সকল মানে ইউটিউবত ভিডিও দিয়ে প্ৰত্যেকৰে এটা এম থাকে যে গুগল এডসেনৰ পৰা এটা পিন পোৱা। সো মই ফাইনালি আপোনালোকৰ আশীৰ্বাদৰ কাৰণে গুগল এডসেনৰ পৰা এটা পিন পাই গৈছো যেটো থ্ৰু দি মই পেমেন্টখিনি মানে একাউণ্টলৈ দিব পাৰিম যেটো নেকি ফাৰ্স্ট যেটো পেমেন্ট হেতুৰ টাইমত যেটো এড্ৰেছ হেতু গুগলৰ এটা পিনৰ থ্ৰু দি ভেৰিফাই কৰিব লাগে তাৰ পিছতে আপোনাৰ একাউণ্টটো ফাইনালি গুগলৰ থ্ৰু ভেৰিফাই হোৱাৰ পিছত আপুনি পাৰ্মানেন্টলি মানে যেটো ইউটিউবৰ এটো মেম্বাৰশ্বিপ পাই যায়। সো ফাইনালি মোৰো এটা পিন আহি গৈছে গুগলৰ পিন এই পিনটো দি পেলাই মই ভেৰিফাই কৰিব লাগিব মোৰ একাউণ্টৰ লগত। সো হেতু কাৰণে মই আজি বহুত হেপি আৰু লগতে আপোনালোককো বহুত ধন্যবাদ আপোনালোকৰ হেল্পৰ কাৰণে মই আজি গুগল এডসেন পিনটো পাবলৈ সক্ষম হৈছো। এনেদৰে আগলৈ মৰমৰ আশীৰ্বাদ দি থাকিব আৰু আকৌ সকলোকে বহুত মানে হাতজোৰ কৰি ধন্যবাদ জনাইছো আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ কাৰণে আজি গুগল এডসেনৰ পৰা পিন পাবলৈ সক্ষম হৈছো। সো আৰু এটা কথা আপোনালোকক ক'লোৱে যে মই আজি এটা ভাল খবৰ আৰু এটা মোৰ অকমান টেনচন লাগি আছে তাৰ বিষয়ে আপোনালোকক এটা ভিডিও দিম যেটো নেকি আপোনালোকে দেখি আছে এই চশমাটো মই ফাইনালি এই চশমাটো গুড বাই দিম লাইফ টাইমৰ কাৰণে। সো তাৰ কাৰণে মোৰ মানে গুৱাহাটী এজিএছ যেটো আই হস্পিটেল আছে তাত মোৰ এটা সাৰ্জাৰী হ'ব চকুৰ হেতু আমাৰ মানে বাহিৰৰ পৰা ডক্টৰ আহে 28 তাৰিখে মোৰ এপইন্টমেন্ট লৈছো। সো আজি ৰাতি ফাইনালি গুৱাহাটীলৈ যাম অহাকালৈ কিছুমান কাউন্সেলিং কৰিব লগতে কিবা মেডিকেশন দিব চকুৰ হেৰি। সো ফাইনালি হোপ আপোনালোকে সবে আশীৰ্বাদ দিয়ক প্ৰাৰ্থনা অকমান দোয়া কৰিব যাতে মোৰ সাৰ্জাৰীটো অকমান মাইনৰ সাৰ্জাৰী সাকসেসফুল হয় আৰু ফাইনালি মোৰ এই চশমাটোত আৰু আপোনালোকে যাতে ভিডিও আই হোপ নাপাব কাৰণ লেসিক সাৰ্জাৰী কৰিব গৈ আছো যেটো থ্ৰুই মোৰ যেটো পাৱাৰ লাগি আছে চকুত হেতু হিয়তে ঘূৰাই আনিব লেন্সও নলগাই বাট সবে এফৰ্ড নহয় অকমান কষ্টলি হয় এটো লেসিক সাৰ্জাৰী বাট মই 12 বছৰ ধৰি চশমা পিন্ধি আছো। সো ফাইনালি আৰু চশমাৰ পৰা মুক্তি পাবলৈ মই এটো সাৰ্জাৰী কৰিবলৈ গৈ আছো। সো আপোনালোকে সকলোৱে অকমান দোয়া কৰিব যাতে সাৰ্জাৰীটো সাকসেসফুলি হয় আৰু আজি ৰাতি যাম গৈ মিলি ধৰক কালি কলোৱে কাউন্সেলিং হ'ব অলপ কিবা কিবি মেডিকেশন দিব যেটো 24 ঘণ্টা আগত চকুত মানে বোথ আইজ কৰিম মই দুটা চকুত কিবা ড্ৰপ লগাব লাগিব তাৰ পিছত 28 তাৰিখে ফাইনালি মোৰ সাৰ্জাৰীটো হ'ব লেসিক সাৰ্জাৰী যেটো লেসিক সাৰ্জাৰী বুলি কয় ধৰক 40 এজৰ আগত কৰিব লাগে আৰু সুগাৰ বা কিবা ধৰক মেজৰ কিছুমান ডিজিজ থাকিলে নোৱাৰে। সো ফাইনালি মই থিৰাং কৰিলো যে চশমা আৰু কিমান পিন্ধিম চশমাৰ পৰা মোক মুক্তি লাগে আৰু চশমা আৰু মুক্তিয়ে লাগে আৰু কিমান পিন্ধিম। সো 12 বছৰ ধৰি পিন্ধি আছো। সো ফাইনালি এটা ডিসিশন ললো যে লেসিক সাৰ্জাৰী কৰো তাৰ থ্ৰু দি চশমা আৰু পিন্ধিব নালাগিব চকুৰ পাৱাৰটো আগৰ সমান গুছি আহিব যেটো নৰমালি চশমা খুলিলে মানুহে দেখা পায় বাট মই চশমা খুলিলে ইমান নৰমালি ভালকে দেখা নাপাও অকমান ব্লাৰি ভিজন হয়। সো তাৰ কাৰণে মই লেসিক সাৰ্জাৰী কৰিব গৈ আছো আৰু আপোনালোকক সকলোকে আপোনালোকৰ পৰা মই অকমান দোয়া বিচাৰিছো যাতে মোৰ সাকসেসফুলি সাৰ্জাৰীটো কমপ্লিট হয় আৰু কেদিনমান আই থিংক এসপ্তাহ মান মই ভিডিও হয়তো দিব নোৱাৰিম কাৰণ চকুৰ কিছুমান প্ৰিকশন ল'ব লগা হয় ব্ৰাইটনেছটো ধৰক চকুত পৰিব নোৱাৰে বা মোবাইল ইমান মানে ব্ৰাইটনেছত চাব নোৱাৰি কিছুমান প্ৰিকশন থাকিব চকুত। সো তাৰ কাৰণে মই ভিডিও কেদিনমান দিব নোৱাৰিম। সো তাৰ কাৰণে আপোনালোকে মোৰ হইতে মানে মোৰ চেনেলত সাবস্ক্ৰাইব কৰি মোৰ হতে জনি হৈ থাকিব মই ফেসবুকত হক কিছুমান পোষ্টৰ জৰিয়তে আপোনালোকৰ লগত কথা পাতিব ট্ৰাই কৰিম যদিও ভিডিও দিব নোৱাৰো কাৰণ ভিডিও দিব নোৱাৰিমে কাৰণ কিছুমান প্ৰিকশন থাকে এটো লেসিক সাৰ্জাৰী। সো এইটোৱে আছিল আজিৰ ভিডিও আপোনালোকে সকলোকে বহুত ধন্যবাদ এই গুগল এডসেন পিন পোৱাৰ কাৰণে আৰু লগতে মোৰ যেটো পৰখিলে হ'বলগীয়া সাৰ্জাৰী আছে আপোনালোকে সকলোৱে অকমান প্ৰাৰ্থনা কৰিব যাতে সাৰ্জাৰীটো সাকসেসফুলি হয়। সো এইটোৱে আছিল আজিৰ ভিডিও সকলোকে আকৌ বাই টেক কেয়াৰ।